ধন্যবাদ এতিয়া 105 কোয়েশ্চন নাম্বার 6 বিদ্যাসিং ইংলেং এটা আমি সাপ্লিমেন্টারি দিছি প্রত্যেক না এটা ডিগবই স্পেসিফিক ডিগবইৰ কিবা আপোনাক কি তথ্য দিব বেলেগ কথা খুদিলে বিচাৰিছিলে মানে বেলেগ ৰিলেভেন্টত দিব আপোনাক তিনিটো দিয়া আছিল নহয় নহয় এটা ডিগবইৰ স্পেসিফিক কোয়েশ্চন আছিল ডিগবই কনস্টিটিউয়েন্সি বেলেগত আহিব অধ্যক্ষ মোৰ প্ৰশ্ন উত্থাপন কৰিছো অনাৰেবল মিনিষ্টাৰ উত্তৰসমূহ সদনৰ মজুত দিয়া আছে অধ্যক্ষ ডাঙৰীয়া অধ্যক্ষ মহোদয় এসেনশিয়েল কমোডিটিজ অত্যাৱশ্যকীয় সামগ্ৰীবিলাক গম পাইছোঁ এই উত্তৰত চাউল গম আটা বুটৰ ৰহৰ দাইল মাহ দাইল মগুৰ দাইল মচুৰ দাইল চেনি গাখীৰ গ্ৰাউণ্ড তেল মিঠাতেল চয়া তেল ছানফ্লাৱাৰ তেল বনস্পতি পাম তেল গুড় চাহপাত নিমখ আৰু পিঁয়াজ আৰু বিলাহী মই তাৰে ভিতৰত এই এসেনশিয়েল কমোডিটিজ ভিতৰত আমাৰ চেনি কি কয় নিমখ মাহেকত কিমান ৰেট দৰকাৰ পৰে অসমৰ ৰাইজৰ বাবে তাৰ বাবে মই জানিবলৈ বিচাৰিছোঁ আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া যেহেতু আমি যিমানবোৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আছে তাৰ ভিতৰত আমি অকল ব্যৱসায়িক ভিত্তিত নিমখৰ বাবেহে আমি অনুজ্ঞাপত্ৰ আমি প্ৰদান কৰোঁ আৰু বাকী যিমানবোৰ আমাৰ বিধায়ক ডাঙৰে কোৱাৰ দৰে মগু দাইল মচুৰ দাইলকে আদি কৰি মিঠাতেলকে ৰিফাইনকে আদি কৰি এইবোৰ যিহেতু আমাৰ অপেন মাৰ্কেটত পোৱা যায় গতিকে এইটোৰ ওপৰত আমাৰ কণ্ট্ৰল নাই আমি অনুজ্ঞাপত্ৰ অকল দিওঁ নিমখৰ ওপৰতো আৰু নিমখৰ ওপৰতো যিটো দিওঁ যিটো ৰেক যোগে আনে আৰু গতিকে ৰেক যোগে অনা যিখিনি আমাৰ মানে হিচাপ সেই হিচাপমতে আমাৰ প্ৰায় 50 টেকতকৈ অধিক নিমখ আমাৰ বাহিৰৰ পৰা আহে কিন্তু ইয়াৰ উপৰিও যিবোৰ পেকেট যিটো আয়োডাইজ সল্ট সেই আয়োডাইজ সল্টনো কিমান লাগে বা ব্যৱসায়ীসকলে কিমান আনে সেই তথ্যটো আমাৰ হাতত নাই গতিকে যিহেতু আমি যিখিনি আমাৰ অনুজ্ঞাপত্ৰৰ জৰিয়তে বছৰেকত প্ৰায় 50 ৰেক তেনেকুৱাকৈ তেওঁলোকক আমি অনুজ্ঞাপত্ৰ দিওঁ আৰু এইটো যিহেতু সল্ট অথৰিটি এটা আছে আৰু সল্ট অথৰিটি যেতিয়া তেওঁলোকক পাৰ্মিশ্যন দিয়ে আমি তেতিয়া তেওঁলোকক অনুজ্ঞাপত্ৰ আমি দিওঁ গতিকে একজাক্ট নিমখনো কিমান লাগে সেই বিষয়টোৰ হিচাপটো আমাৰ হাতত নাই যেহেতু অপেন মাৰ্কেটতো এইটো নিমখ যেহেতু ব্ৰেণ্ডেড আয়োডাইজ সল্ট যিহেতু পায় ধন্যবাদ অধ্যক্ষ মহোদয় আৰু এটা কৈ লওক অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ে উত্তৰ দিব বিচাৰিছোঁ পিঁয়াজ অসমৰ উৎপাদনৰ ভিতৰতে হয়নে বাহিৰৰ পৰা আহে আৰু বাহিৰৰ পৰা তাতেও মানে মাহেকত কিমান মানে কি কয় পিঁয়াজ আমদানি কৰে আৰু বা ৰপ্তানি কৰে অনাৰেবল মিনিষ্টাৰ স্পেচিফিক কুৱেশ্যন পিঁয়াজৰ ওপৰত যি উৎপাদন সন্দৰ্ভীয় যিবোৰ তথ্য সেই তথ্যবোৰ আমাৰ তাত নাথাকে সেইটো কৃষি বিভাগৰ তাত থাকে মই তেখেতক অনুগ্ৰহ কৰি জনাইছোঁ যে তেখেতে যাতে কৃষি বিভাগৰ লগত এইটো কাৰণ কিয় ক'ত কিমান উৎপাদন হয় সেই তথ্যটো আমাৰ বিভাগত আনাটো কৈছে তেখেতে কিমান আনে বাহিৰৰ পৰা না সেইটোও আমাৰ যিহেতু অপেন মাৰ্কেটত যিটো থাকে এতিয়া মচুৰ দাইল মগু দাইলেই হওক বা পিঁয়াজ আলু কিমান আনে ব্যৱসায়ীসকলে সেই হিচাপটো আমাৰ হাতত নাথাকে কাৰণ কিয় আমি কণ্ট্ৰলিং অথৰিটি নহয় সেইটো তেওঁলোকৰ